তো সেইকাৰণে আজিৰ তাৰিখত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আজি তেওঁৰ কথাৰ কোনো মূল্য নাই। বিজেপি দলৰ ভিতৰত তেওঁৰ কথাবোৰ কোনো নুশুনে বা শুনিবলৈ নিবিচাৰে, কথাও নাপাতে। তেওঁ অকলশৰীয়া হৈ পৰিছে। তেওঁ কেতিয়াও চকীৰ পৰা আঁতৰাব সেয়াই লৈ বিজেপি দলৰ ভিতৰত ৰণকৌশল, নহ'লে চৰকাৰটো যোৱাটো 100% নিশ্চিত। মুখ্যমন্ত্ৰী হলটেকত পৰিছে। সেইকাৰণে নিজৰ গাদী ৰক্ষা কৰিবলৈ, নিজৰ সংখ্যাটো লুকাবলৈ কাৰণে উচ্ছেদৰ কামখিনি আৰম্ভ কৰিছে। আমাৰ ৰাইজক ইমান অন্যায় কৰিছে, অত্যাচাৰ কৰিছে। ক্ষমতা গুচি যোৱাৰ পিছত ৰাইজৰ মাজত কেনেকৈ থাকিব? আজি পুলিচ আছে, আজি ক্ষমতা আছে। সেইকাৰণে সাংবাদিকে যেতিয়া প্ৰশ্ন সোধে ডাইৰেক্টলি কৈ দিয়ে তোমাৰ মালিক কোন। কোনোবা যুৱকে ফেচবুকত প্ৰশ্ন কৰিলেই জেললৈ পঠাই দিয়ে। কিন্তু যেতিয়া ক্ষমতা গুচি যাব তেতিয়াতো মালিকৰ নাম সুধিব নোৱাৰিব, তেতিয়াতো ল'ৰাজনক জেলত পঠাব নোৱাৰিব। এতিয়াতো প্ৰশ্ন উত্তৰ দিব লাগিব। আৰু উত্তৰ যেতিয়া ওচৰত নাথাকে তেতিয়া কি কৰিব? পলাব। ক'ত যাব? য'ত গৈ ভাল পায়, তুলিৰাম ৰংহাং ডাঙৰীয়াৰ লগত গৈ ভাল পায়, দুইজনে যাব। ইয়াৰ আগতেও যেতিয়া এডভান্টেজ আছামৰ আগত দুইজন একেলগে যোৱা নাই, ছিংগাপুৰত তুলিৰাম ৰংহাং ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। এইবাৰো চাব, যিদিনা ৰিজাল্ট ঘোষণা হ'ব কংগ্ৰেছৰ, আমি দেখা পাব যে কংগ্ৰেছৰ চৰকাৰ হ'বলৈ গৈছে। পিছদিনাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তুলিৰাম ৰংহাং ডাঙৰীয়াক লৈ ছিংগাপুৰৰ টিকেট কাটিব। সকলোৱে আজি ৰাজনীতিত ভৰি দিছে ৰাইজক সেৱা কৰিব। বিজেপি দলটোও বিজেপি হৈ থকা নাই। বিজেপি দল এটা সময়ত ইয়াৰ পূৰ্বে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ দিনত কি কৈছিল? জাতি মাটি ভেটি। এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াত কি হৈছে? বেদখল, মামি টেক্স। সেইকাৰণে বহুত মানুহবোৰ যি সৰ্বানন্দ দিনতো ৰাজনীতিৰ জৰিয়তে ৰাইজক সেৱা কৰিবলৈ বিচাৰিছিল, সেই সুবিধাটো নাপায়। যিহেতু যিখিনি মানুহ কংগ্ৰেছ ক্ষমতাত থাকিলে লুণ্ঠন চলালে, ৰাইজক আমনি দিলে, একেখিনি মানুহ আজি বিজেপি দলত সোমাই বিজেপি দলটোক ধ্বংস কৰিছে। সেইকাৰণে মানুহবোৰ প্ৰকৃত ৰাজনীতি